নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ তিলৰ লাডু। আৰু এই তিলৰ লাডুকেইটা মই অন্য ধৰণেৰে বনাম বুলি ভাবিছোঁ। আৰু তাৰ বাবে মই কি বস্তু লৈছোঁ আপোনালোকক দেখাম। তাৰ আগতে মই কওঁ যে এই তিলৰ লাডুকেইটা মই ননন এজনীৰ পৰা শিকি লৈছোঁ। এইবাৰ বিহুত আহোঁতে তাই তিলৰ লাডু লৈ আহিছিলে, খাই খুবেই ভাল পালোঁ আৰু টেষ্টটো বেলেগ হ'ল। গতিকে শিকি ল'লোঁ যেতিয়া এবাৰ বনাই চাওঁ বুলি ভাবিলোঁ আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু তাৰ বাবে মই কি বস্তু লৈছোঁ আহকচোন চাওঁ। বনাবৰ বাবে আমাৰ প্ৰয়োজনীয় বস্তুসমূহ হৈছে তিল। এই তিলখিনি মই ভালদৰে ধুই ৰ'দত শুকুৱাই অলপমান ভাজি গুড়ি কৰি লৈছোঁ মিক্সিত। এবাটিমান জোখাৰে গুড় লৈছোঁ, মিহি মিহিকৈ কাটি লৈছোঁ। এবাটি জোখাৰে চুজি লৈছোঁ। এবাটি জোখাৰে নাৰিকল পিহি লৈছোঁ। আৰু লৈছোঁ ঘিউ কেইচামুচমান লাগিব। প্ৰথমে মই নাৰিকলখিনি অলপ সময় ভাজি ল'ম, চুজিখিনিও অলপ সময় ভাজি ল'ম। আৰু তেনেহ'লে আহকচোন এই দুইখিনি ভাজি লওঁ। চুজিখিনি ভাজিবৰ বাবে মই গেছৰ ওপৰত কেৰাহী এখন গৰম কৰি লৈছোঁ আৰু তাতে মই অকণমান ঘিউ দিছোঁ। ঘিউখিনি অলপ সময় গৰম হোৱাৰ পাছত তাতে চুজিখিনি দিছোঁ। আৰু চুজিখিনি মই বৰ বেছি সময় নাভাজোঁ, অকণমান ভাজিম যাতে কেঁচা গোন্ধটো নোহোৱা হৈ যায়। আৰু প্ৰথমতে মই চুজিখিনি ভাজি লওঁ। মোৰ চুজিখিনি ভজা হৈ গৈছে। এতিয়া মই চুজিখিনি এটা বাতিত কাঢ়ি লৈছোঁ। আৰু এতিয়া মই ভাজিম নাৰিকলখিনি ভাজিবৰ বাবে মই কেৰাহী এটা গৰম কৰি লৈছোঁ আৰু তাতে অকণমান ঘিউ দিছোঁ। ঘিউখিনি গৰম হোৱাৰ পাছত তাতে নাৰিকলখিনি দি মই অলপ সময় ভাজি ল'ম। নাৰিকলখিনি ভজা হৈ গৈছে আৰু এতিয়া এইখিনি মই এটা বাতিত কাঢ়ি লৈছোঁ। এতিয়া মই আন এখন কেৰাহীত গৰম কৰি লৈছোঁ, তাতে গুড় দিছোঁ আৰু নাৰিকলখিনি দি হেতাখনেৰে ভালদৰে মিলাই দিছোঁ। গুড়খিনিৰ লগত নাৰিকলখিনি মই ভালদৰে মিলাই দিছোঁ আৰু গেছটো জ্বলাই লৈছোঁ। গৰম হৈ যেতিয়া গুড়টো অলপমান গলিবলৈ আৰম্ভ কৰিছে, তেতিয়া মই হেতাখনেৰে ভালকৈ মিলাই দিছোঁ, নহ'লে তলত লাগি ধৰিব পাৰে, সেইবাবে মিলাই দিছোঁ। আৰু গুড়টো যিহেতু অলপমান শুকান হৈ আছে, সেইবাবে মই ইয়াতে অকণমান পানী দিছোঁ। 4 চামুচমান জোখাৰে ইয়াতে মই পানী দি দিছোঁ যাতে গুড়টো ভালদৰে গলি যায়। আৰু এতিয়া পুনৰ মই হেতাখনেৰে ভালদৰে লৰাই দিছোঁ।
গুড়খিনি আমাৰ ভালদৰে গলি গৈছে আৰু উতলিবলৈ আৰম্ভ কৰি দিছে। আৰু হেতাখনেৰে ঘনাই ঘনাই লৰাই দিছোঁ। গুড়খিনি আঠা ভাৱ অহাৰ লগে লগে মই ইয়াতে গুড়ি কৰি ৰখা তিলখিনি দি দিছোঁ। তিলখিনি দি পেলাই ইয়াতে মই ভালদৰে হেতাখনেৰে মিলাই দিছোঁ আৰু গেছটো কমাই লৈছোঁ, নহ'লে তলত লাগি যাব পাৰে, সেইবাবে গেছটো কমাই লৈছোঁ। তিলখিনি আৰু গুড়খিনি নাৰিকলখিনি ভালদৰে মিল হোৱাৰ পাছতে ইয়াতে মই এতিয়া চুজিখিনি দি দিছোঁ। চুজিখিনি দি মই ভালদৰে মিলাই দিছোঁ। চাৰিওফালে হেতাখনেৰে ভালদৰে মিলাই দিছোঁ, সকলোবিলাক যাতে মিহলি হৈ যায়। আৰু এতিয়া গোটেইখিনি চুজি মই দি দিছোঁ, পুনৰ হেতাখনেৰে ভালদৰে লৰাই দিছোঁ। এতিয়া মই ইয়াতে অকণমান ঘিউ আকৌ দি দিছোঁ। পুনৰ ঘিউখিনি ভালদৰে মিলাই দিছোঁ হেতাখনেৰে। আৰু এতিয়া আমাৰ এইখিনি হৈ গৈছে। গেছটো অফ কৰি মই এতিয়া এটা বাচনত এইখিনি কাঢ়ি লৈছোঁ। গোটেইখিনি এটা বাচনত কাঢ়ি লৈছোঁ। আৰু গৰম হৈ থাকোঁতে মই এতিয়া লাডুখিনি বনাই ল'ম। বেছি শুকান হৈ গ'লে লাডুকেইটা বনোৱাত অলপ অসুবিধা হ'ব, সেইবাবে গৰমে গৰমে লাডুকেইটা বনাই লৈছোঁ। এয়া হৈছে আমাৰ তিল, নাৰিকল, গুড় আৰু চুজিৰে বনোৱা লাডু ৰেডি হৈ গৈছে। এয়া চাওক কিমান ধুনীয়া হৈছে, দেখিবলৈও ভাল হৈছে আৰু খাবলৈও খুবেই ভাল হয়। আপোনালোকে এবাৰ বনাই চাব আৰু খাব। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আগলৈ আগুৱাই যাব পাৰোঁ। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।